উদ্বোধক মাননীয় মুকুল ডেকাদেৱক আমি অতিক্ৰম কৰি অনুষ্ঠানটো এইকাৰণে অনুষ্ঠিত কৰিলোঁ যে আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যথেষ্ট অনুষ্ঠান আছে। তেখেতে বোধহয় নিশ্চয় গম পাব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি তেখেতৰ চমু ভাষণৰ আৰম্ভণিতে আমি অনুষ্ঠানটি সমাপন কৰিলোঁ। বিহু উদ্দেশ্য কৰি তেখেতে চমুকৈ দুআষাৰ কৈ আমাৰ অনুষ্ঠানটি সমাপন কৰিবলৈ আমি আশা কৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ উদযাপন সমিতিৰ সভাপতি সম্পাদক বিষয়ববীয়া কৰ্মকৰ্তা তথা সন্মানীয় উপস্থিত ৰাইজ সকলোকে ভাৰতৰ সকলোতকৈ সৰু আৰু সাধাৰণ জনতা দল আম আদমি পাৰ্টীৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে অনাগত দিনবোৰ সুন্দৰ হওক, সফলতাৰ বতৰা গঢ়ি আনক তাৰে কামনা কৰিছোঁ। আৰু উদযাপন সমিতিক বিশেষভাৱে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই মঞ্চত যাতে আপোনালোকৰ মাজত মোক চিনাকি কৰাই দিয়াৰ বাবে, আৰু এই অনুষ্ঠানটো আগলৈও দীৰ্ঘায়ু কামনা কৰিছোঁ। ইয়াকে কৈ মই মোৰ চমু ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। মুকুল ডেকাদেৱক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আমি ধীৰাজ ডেকাক দুআষাৰ চমুকৈ ক'বলৈ আহ্বান জনাইছোঁ। আমাৰ যথেষ্ট পলম হৈছে। আমি আটাইকেইগৰাকীকে চমুকৈ ভাষণ ৰাখিবলৈ আহ্বান জনাইছোঁ। আচলতে বাহিৰত বহুত সন্মান, বাহিৰত কাম পাওঁ কেতিয়াবা মৰম কৰ্মৰ জৰিয়তে, কিন্তু আজি মই যি মৰম পাইছোঁ আৰম্ভণিতে নৱদাই কৈছে যে ক্ষুদ্ৰ উপহাৰ, এইখিনি ক্ষুদ্ৰ উপহাৰ মোৰ জীৱনৰ কাৰণে নহয়। আজি মোৰ জীৱনটো সাৰ্থক হ'ল। নিজৰ ঠাইত এনেকুৱা মৰম পাইছোঁ। আৰু ইয়াতে গীত গাইছিলোঁ আমাৰ ৰবীন্দ্ৰ দাদা সুবলদাৰ দেউতাক, তেওঁক মই শ্ৰদ্ধা জনাইছোঁ। তেওঁ আমাক স্কুলত শিকাইছিলে গীত। আজি মই শ্ৰদ্ধা জনাইছোঁ। আৰু আমাৰ প্ৰয়াত লোহিত দাদাক শ্ৰদ্ধা জনাইছোঁ। অভিভাৱকসকলে জানে পঢ়াত মধ্যমীয়া আছিলোঁ, তাৰপিছতো অলপ একান্তপতীয়াকৈ লাগি কিছু কৰিবলৈ পাৰিছোঁ। আজি মোৰ মা দেউতাৰ সন্মুখত মই এই সম্বোধনা লৈ যথেষ্ট ধন্য মানিছোঁ। কিন্তু মই মোৰ যুৱক যুৱতীসকলক এটা কথাই ক'ব বিচাৰিছোঁ। আব্দুল কালামে কৈছে, ইফ ইউ কেনট চেঞ্জ ইউৰ ফিউচাৰ বাট চেঞ্জ ইউৰ হেবিটছ দেন চিয়'ৰলি হেবিটছ চেঞ্জ ইউৰ ফিউচাৰ। গতিকে আমি ভৱিষ্যতে কি হ'ম আমি ক'ব নোৱাৰোঁ, কিন্তু আমি যদি আমাৰ বেয়া অভ্যাসবিলাক যদি আমি ত্যাগ কৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত এদিন সলনি হৈ যাব। গতিকে এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ মৰমৰ জুপিতাই কৈছে যে তেওঁ নালাগে বুলি কৈছে, সেইকাৰণে আমি তেখেতক আৰু মাইক্ৰফোন আগবঢ়াই নিদিওঁ। আমাৰ দাদালৈ ৰঞ্জনলৈ আহ্বান জনাইছোঁ চমুকৈ দুআষাৰ ক'বলৈ। পোনপ্ৰথমে মই এই পাত্ৰপুৰ অঞ্চলৰ সমূহ ৰাইজলৈ তথা উদযাপন কমিটিৰ সমূহ বিষয়ববীয়ালৈ বহাগ বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে এনেদৰে আমন্ত্ৰণ কৰি ৰাইজৰ মাজত আমাক চাহ চিনাকি কৰি দিয়াৰ কাৰণে মই বিশেষ নকওঁ। মই এটা কথাই কওঁ, আমি অসমীয়া জাতি হিচাপে বহাগ বিহু আমি উদযাপন কৰিব লাগিব। কাৰণ বিহু আমাৰ মেৰুদণ্ড স্বৰূপ। বিহু অবিহনে আমাৰ অসমীয়া জাতিয়ে কেতিয়াও জীয়াই থাকিব নোৱাৰে। বিশ্বৰ দৰবাৰত অসমীয়া জাতিয়ে মূৰ দাঙি থিয় দিব পাৰিছে একমাত্ৰ বিহুৰ কাৰণে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আমাক 2টা বছৰে ক'ভিডে বিহু আমাক উদযাপন কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিলে, কিন্তু আমি অসমীয়া জাতি আৱেগেৰে যিটো অনুষ্ঠান আমি উদযাপন কৰাৰ কাৰণে আমি মনস্থ কৰিছোঁ সেইটো কেতিয়াও আমাৰ মাজৰ পৰাই নোহোৱা কৰিব নোৱাৰে। আমি সদায় অসমীয়া জাতি হিচাপে আমি বিহু উদযাপন কৰিব লাগিব আৰু অনাগত দিনত আমি উদযাপন কৰিম। যেনেকৈ নহওক আমাক বিহু আমাৰ পৰিচয়, গতিকে আমাৰ পৰিচয়ক আমি কেতিয়াও আমি বিনষ্ট হ'বলৈ দিব নোৱাৰোঁ। গতিকে শ্ৰদ্ধাৰ ৰাইজ, মই বিশেষ নকওঁ। মই সকলোকে আমাৰ বহাগ বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে বিহু ভালদৰে উদযাপন কৰিছেনে? সকলোৱে পিঠা পনা বনাইছেনে নাই? গতিকে ঠিকে আছে। মই সকলোকে মই উদযাপন সমিতিৰ সকলো কৰ্মকৰ্তাক মই বিশেষ ধন্যবাদ জনাইছোঁ। আৰু এইখিনি কৈয়ে মই চমু ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। দাদালৈ ধন্যবাদ। আমি আমাৰ আৰু এটা অনুষ্ঠান সমাপন কৰিব বিচাৰিছোঁ। আমাৰ